নির্বাচন হব না বিটিসি নির্বাচন হব তো এই নির্বাচনত আমার বনগাঁও সমষ্টি হিসাবে আমার ক্যান্ডিডেট হল যুবিরাজ বসুমতারি চিনাই না চিনে পায় তো ঠিক আছে মুঠতে আমি এইবার বনগাঁও সমষ্টি হিসাবে আমার ক্যান্ডিডেট হল যুবিরাজ বসুমতারি আর আমি বিপিএফ দল হিসাবে সরকার বনোৱাটো 100% শিওর হইব জিকিমে আমি বিপিএফ দল হিসাবে জিকিম আর সরকারও আমার বিপিএফ দলে করিব এটো মনত রাখিব ভুল নকরিব নাঙ্গল পার্টিয়ে সরকার বনোৱাটো 100% কথা দেই আর আমি হয় সরকারটো বনাব বিপিএফ দলে সরকার বনাব হয় সরকার বনোৱাৰ পিছত এই বিটিসি বাকি রাজ্যৰ কারণে সকলো জাতি জনগোষ্ঠীৰ কারণে আমি কি কাম কৰিব বিচাৰিছে যোৱাকালি আমি আমার বিপিএফ দলৰ ইস্তাহাৰত আমি জনাই দিছো ইস্তাহাৰত আমি প্ৰকাশ কৰিছো যে বড়ো হব পারে মুসলিম হব পারে আদিবাসী হব পারে রাজবংশী হব পারে বেঙ্গলী হব পারে নাথযোগী গাৰো ৰাভা যাৰ লগত মাটিৰ পাত্তা নাই এই সকলক মাটিৰ পাত্তা দিম বুলি আমি প্ৰতিশ্ৰুতি দিছে দেই স্পষ্ট কথা যেনেকৈ লিখি পেলাই প্ৰচাৰ কৰিছে এনেকৈ আমি কাম কৰিম বেঙ্গলীও পাব যাৰ লগত মাটিৰ পাত্তা নাই বেঙ্গলী সমাজৰ মানুহ পাব মুসলিম সম্প্ৰদায়ৰ মানুহ পাব রাজবংশীও পাব মুঠতে যাৰ লগত মাটিৰ পাত্তা নাই ইহঁতক মাটিৰ পাত্তা দিব বুলি আমি বিপিএফ দলে ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে যেটো 100% আমি কাম কৰিম সরকার বনোৱাৰ পিছত সরকার নাঙ্গলে কৰিব ভুল নকৰিব সরকার বিপিএফ কৰিব সরকার বিপিএফ কৰিব কিন্তু একটা কথা মই কম আপোনালোকক দে যদি ফ্যাক্টরে পয়সা আনে যদি পদকফুলে পয়সা আনে এই পয়সাটো খাবি ভোট দিয়া সময়ত নাঙ্গলত দিব ভোট দিয়া সময়ত নাঙ্গলত দিব পয়সাটো খাব লাগে নাঙ্গলৰ পয়সা সরি পদকফুলৰ পয়সা হোক ফ্যাক্টৰৰ পয়সা হোক খাওয়ার পিছত মন নাম লইব এই হাগ্রামাহে খাব দিছে এনেকুৱা এই আকৌ ভয় নকৰিবি পয়সাটো খা ফ্যাক্টৰৰ খা পদকফুলৰ পয়সা খা ভোট দিয়া সময়ত নাঙ্গলতে কৈছে ভুল নকৰিব আমি সরকার হওয়ার পিছত বনগাঁও সমষ্টি হোক দেৱৰগাঁৱই হোক বা তথমাই হোক বা বামপুকে হোক আমি জিকাটো 100% হৈ গ'ল কোকৰাঝাৰত 12টা সমষ্টিত 12টাই আমি জিকিব
কোনো কম্প্রমাইজ নাই সকল জাতি জনগোষ্ঠীয়ে কৈছে যে এইবাৰ বিপিএফ সরকার নবনাইলে বিটিসিটো ধ্বংস হব বলে সবে আফসোস করেছে যে এইবার বিপিএফ সরকার আনবই লাগিব নহলে আমার ভবিষ্যৎ শেষ সবে কয় রাজবংশীও কয় বড়সকলেও কয় মুসলিমও কয় বেঙ্গলীও কয় আদিবাসীসকলেও কৈছে কারণ আমার সকলেও সবে অনুভব করেছিল যে এইবার বিটিসিটো যদি রক্ষা কৰিব লাগে বিপিএফ সরকার আনিবই লাগিব নহলে বিটিসি ধ্বংস হবলে গৈ আছে সবে এই একটাই অপিনিয়ন দেই তো আমি হাজিরা বা হাজু বানাইলা হগেন আর রাজ্য মাপ দিতে বনগাঁও সমষ্টি সাবে হাজে গেলালে হাজিরা হাজু বানাই যাবেন রাজ্য যদি বুঝে রাজ্যে কয় যদি রাজ্যে বিচারে আমার বনগাঁও সমষ্টি পাহাড় নাই পাহাড় লাগে বলে বলে মই পাহাড়ও বনাই দিও জানে কথা সেইটোৱে আৰু আমি আমাৰ ইস্তাহাৰত লিখা আছে কোচ ৰাজবংশী আৰু আদিবাসীসকলৰ যিটো জনজাতিকৰণৰ যিটো সমস্যা ইয়াৰ সমস্যাৰ ক্ষেত্ৰত বিপিএফ দল হিচাপে সদায় সমৰ্থন আছে আৰু এইবাৰ নতুন চৰকাৰ অহাৰ পিছত আমি কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ কৰিব লাগে বুলি বিটিসি গভৰ্ণমেণ্টৰ পৰা লেটাৰ অফ সাপোৰ্ট বা এনঅচিটো আমি আকৌ একবাৰ দিম হ'ব লাগে না নালাগে আদিবাসী আৰু ৰাজবংশীসকল লাগে আৰু আমি কি কৈছে মুছলিম সম্প্ৰদায় আৰু বেঙ্গলী সম্প্ৰদায়ৰ মাজত বেছি দ্বিপথাৰৰ কাৰণে বেছি সমস্যা হৈ আছে দ্বিপথাৰৰ সমস্যাৰ ক্ষেত্ৰত বিপিএফ দলে আইনগতভাৱে যেনেকুৱা সহায় কৰিব লাগে আমি বিপিএফ দলৰ পৰা চৰকাৰ হোৱাৰ পিছত আমি কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছে যেনেকে কৈছে এনেকে আমি কাম কৰিম বাছ দ্বিপথাৰ মুছলিম সম্প্ৰদায় আৰু বেঙ্গলী সম্প্ৰদায়ৰ এইটো বিৰাট ডাঙৰ সমস্যা হৈ আছে তো আইনগতভাৱে যিখিনি সহায় কৰিব লাগে আমি কৰিম আমি ইস্তাহাৰতো লিখিছোঁ চৰকাৰ আহক আপোনালোকক আমি সহায় কৰিম আৰু কি চৰকাৰ অহাৰ পিছত আমি কি কৰিম আৰু আমাৰ আই মাতৃ মহিলাসকলে ইয়াতে বহুত আহিছে আমি জানো আমি দেখিছোঁ মহিলাসকলৰ চিন্তাটো কি মহিলাসকলৰ চিন্তাটো কি বিচাৰে আই মাতৃ মহিলাসকলে কি কয় মোক একো নালাগে কিন্তু মোৰ ল'ৰা দুজন আছে মোৰ বাচ্চা দুজন আছে এই বাচ্চা দুজনক কিবা একটা সহায় কৰিলে হ'ল বাছ আৰু একো নালাগে কয় না নকয় নিজৰ কাৰণেতো কি লাগে আৰু মোক একো নালাগে মোৰ ল'ৰা দুজন আছে ইহঁতক কিবা একটা চৰকাৰে সহায় কৰিলে হ'ল কাম কৰিছোঁ যোৱা 15 বছৰত বিপিএফ দলে এই বিটিসি অঞ্চলত যেনেকে কাম কৰিছে যদি 15 বছৰত বিটিসি অঞ্চলত 100টা যদি ৰাস্তা বনাইছে এই 5 বছৰত আমি 500টা ৰাস্তা বনাই পেলাই দেখাই দিম ডাবল কাম কৰি পেলাই দেখাই দিম কোকৰাঝাৰত মেডিকেল কলেজ আছে ওদালগুৰিত আমি মেডিকেল কলেজ বনাম কোকৰাঝাৰত সেক্ৰেটাৰিয়েট আছে ওদালগুৰিত আমি মিনি সেক্ৰেটাৰিয়েট বনাম কি পইচাহে লাগে আমার পকেটত পয়সা না যায় সরকারের পয়সা যাব আমি বনাই দিম আমি কৈছো মচলপুৰৰ বটলান ইউনিভার্সিটি ক্যাম্পাস হব লাগে বনাই দিম ওদালগুৰি বটলান ইউনিভার্সিটি বনাম বুলি কৈছো বনাই দিম কি মানুহে কাম কৰিব ইচ্ছা থাকিলে সব কৰিব পাৰে ইচ্ছা নাথাকিলে একো নোৱাৰে ভ্ৰমণ বৰ কি আৰু আপসে কি কৰি আছে আজিৰ দিনত এই বড়গাঁৱতো হৈছে বোধে আপসে বড়গাঁৱত বা মুছলিম গাঁৱত ঘূৰি আছে বুলি আমি শুনিছোঁ যে এইবাৰ ইউপিএফএলক আকৌ ভোট দি পেলাই জয়যুক্ত কৰিব লাগে কেনেকৈ দিব আপসু মানে ইউপিএফএল মানে আপসু আমাৰ কাৰণে এইটো নতুন নহয় চৰকাৰ কোনে চলাইছে এই 5 বছৰত
কৈ আছে আফচুল মানিয়ে কৈ আছে যে এই হাগ্ৰামাৰ কাৰণে BPF আৰু UPPL মিলা নাই বুলি আমাক খবৰ আহিছে আপুনি ক'ত আছে আপুনি ক'ত বহি পেলাই কথা কৈছে আগত নিজকে চিন্তা কৰি লওক ইয়াৰ পিছত ক'ত ইয়াৰ পিছত ক'ত UPPL আৰু BPF জমা হ'ব লাগিব একগোট হ'ব লাগিব আপুনি ক'ত বহি পেলাই কথা কৈছে এইটো আগত ৰাজ্যক জনাই দিয়ক চিধা কথা 5 বছৰ আফচুৱে চৰকাৰ চলাইছে কোন অসমীয়া মানুহে আফচু অফিচত যাই পেলাই স্কিম পাইছে কোনেও নাযায় আফচু অফিচত কেনেকৈ স্কিম ল'ব যাব কোন মুছলিম মানুহে আফচু অফিচত যাই পেলাই স্কিম ল'বলৈ যাব কোন বেংগলী মানুহে আফচু অফিচত যাই পেলাই বেমাৰৰ কাৰণে পইচা খুজিব কোন আদিবাসী মানুহে আফচু অফিচত যাই পেলাই দৰখাস্ত দিব যদি যায় আমাৰ বড়ো মানুহে কোনোবা এজন দুজনে যাব পাৰে কেনেকৈ যাব আফচু অফিচৰ পৰাই চলাই আছে আফচু অফিচৰ পৰাইতো BTCটো চলাইছে আফচু ল'ৰাকেইটাইতো UPPLৰ যিসকল নেতা কৰ্মী আছে ইহঁতে কাম পোৱা নাই এই আফচু যিসকল আফচু কৰিছে ইহঁতেতো কাম কৰিছে ইহঁতেতো কাম কৰি পেলাই গাড়ী নতুন নতুন লৈছে UPPL কৰা কোন BJP কৰা চৰকাৰ একেলগে আছে BJPও সমৰ্থন কৰিছিল কিন্তু BJP কোন ল'ৰা কোন BJP নেতাই কাম পাইছে কাম কৰিব পাইছে প্ৰশ্ন এটাই এই কাৰণেতো এইবাৰ BJPয়ে UPPৰ লগত ইলেকশ্যন নেখেলিম বুলি কোৱাটো উচিত চৰকাৰ চলাব দিছে ভালকৈ চলাওক ৰাইজক ভালকৈ চাব ৰাইজৰ কাৰণে কাম কৰক এই উল্টাটো BJPয়ে দিছে তো আজি আমি যিটো দেখিবলৈ পাইছে শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি মাজবাট গহপুৰলৈকে মুঠতে আমাৰ BPF দলৰ পজিশ্যন 1 নম্বৰত আছে আৰু আমি BPF চৰকাৰ বঢ়াব আমি যিটো ভাবিছে ইয়াতকৈ বেছি চিট আমি পাম ইয়াতকৈ বেছি চিট আমি পাম আৰু চৰকাৰ বনোৱাটো 100% কথা এইটোকে কৈ পেলাই মই আপোনালোকৰ পৰা বিদায় লৈছোঁ দেই থেংক ইউ ভেৰি মাছ